নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰ তোমালোকৰ কাৰণে কিতাপৰ 3.6 অনুশীলনীৰ 2 নম্বৰৰ 3 অংকটো মই লৈ আহিছোঁ। এই অংকটো আমি সমাধান কৰিবলৈ যত্ন কৰিম। প্ৰশ্নটো মই পঢ়ি দিছোঁ, তোমালোকে এবাৰ চাই লোৱা। গীতুৱে তেওঁৰ ঘৰলৈ 300 কিলোমিটাৰ পথৰ এক অংশ ৰেলগাড়ীৰে আৰু এক অংশ বাছেৰে ভ্ৰমণ কৰে। তেওঁ 60 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকীখিনি বাছেৰে যাওঁতে 4 ঘণ্টা সময় লয়। তেওঁক 10 মিনিট বেছি লাগে যদি তেওঁ 100 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকীখিনি বাছেৰে যায়। ৰেলগাড়ীৰ দ্ৰুতি আৰু বাছৰ দ্ৰুতি কিমান বেলেগে বেলেগে উলিওৱা। গতিকে ইয়াত দুটা চৰ্ত আছে। প্ৰথম চৰ্তটো হ'ল তেওঁ 60 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকীখিনি বাছেৰে যাওঁতে 4 ঘণ্টা সময় লয়। দ্বিতীয় চৰ্তটো কি? দ্বিতীয় চৰ্তটো হ'ল তেওঁক 10 মিনিট বেছি লাগে যদি তেওঁ 100 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকীখিনি বাছেৰে যায়। গতিকে দুটা চৰ্তৰ কাৰণে দুটা সমীকৰণ গঠন হ'ব। আমি সেইটা উলিয়াবলৈ যত্ন কৰোঁ। বাছৰ দ্ৰুতি আৰু ৰেলৰ দ্ৰুতি। প্ৰথম এইটো 2 নম্বৰৰ আমাৰ 3 অংকটো। গতিকে সলিউশ্যন 2 নম্বৰৰ 3টো। আমি ৰেলৰ দ্ৰুতি আৰু বাছৰ দ্ৰুতি ধৰি লওঁ। ৰেলৰ দ্ৰুতি x কিলোমিটাৰ প্ৰতি ঘণ্টা, বাছৰ দ্ৰুতি y কিলোমিটাৰ প্ৰতি ঘণ্টা। ঠিক আছে। তেওঁ অতিক্ৰম কৰা মুঠ দূৰত্ব, অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান আছিলে? এইটো কিতাপত তোমালোকে চাই লোৱা। 300 কিলোমিটাৰ দিয়া আছে। 300 কিলোমিটাৰ তেওঁ যাত্ৰাটোত 300 কিলোমিটাৰ কৰিছিলে। এতিয়া প্ৰথম চৰ্তটোত আমি কি হয় চাওঁ। প্ৰথম চৰ্ত মতে তেওঁ কি কৰিছিলে যে ৰেলেৰে গৈছিলে 60 কিলোমিটাৰ। ৰেলেৰে যায় 60 কিলোমিটাৰ। তেতিয়া বাছেৰে কিমান যাব? বাছেৰে যায় 300 বিয়োগ 7। বাছেৰে যায় 300 বিয়োগ 60। 300 বিয়োগ 60 হলে 240 কিলোমিটাৰ। ঠিক আছে। এতিয়া ৰেলেৰে 60 কিলোমিটাৰ যাওঁতে লগা সময় আৰু বাছেৰে 240 কিলোমিটাৰ যাওঁতে লগা সময়, দুইটা সময় লগ লাগি প্ৰশ্নটোতে দি থৈছে যে 4 কিলোমিটাৰ তেওঁ প্ৰয়োজন হৈছিলে। এতিয়া আমি লিখিম এতেকে 60 কিলোমিটাৰ যাওঁতে লগা সময় যোগ 240 কিলোমিটাৰ যাওঁতে লগা সময় সমান 4 ঘণ্টা। ঠিক আছে। এতিয়া এই সময় উলিয়াবলৈ এটা সূত্ৰ আছে। এই সূত্ৰটো তোমালোকে মনত ৰাখিবা। এইটো আগতেও পাইছে, বিজ্ঞানতো এইটো আছে যে সময় উলিয়াবলৈ হলে আমি দূৰত্বক কিহেৰে হৰণ কৰিব লাগে? দ্ৰুতিৰে। দূৰত্বক দ্ৰুতিৰে হৰণ কৰিম। তাৰমানে অৰ্থাৎ এতিয়া আমাৰ সময় উলিয়াবলৈ হলে আমাক ওপৰত আমি দূৰত্ব লিখিব লাগিব। 60 কিলোমিটাৰ দূৰত্ব আৰু 60 কিলোমিটাৰ গৈছিলে তেওঁ ৰেলেৰে। গতিকে ৰেলৰ দ্ৰুতি হ'ল x। গতিকে 60/x। আকৌ 240 কিলোমিটাৰ যাওঁতে লগা সময়, গতিকে দূৰত্ব হ'লে 240 আৰু 240 কিলোমিটাৰ তেওঁ তেতিয়াহ'লে বাছেৰে গৈছিলে। বাছৰ দ্ৰুতি হ'ল y। গতিকে 240/y ইজ ইকুৱেল টু 4 ঘণ্টা। এতিয়া এইটো এটা সমীকৰণ হৈছেগৈ। সমীকৰণটোত আমি দেখিছো যে 60, 240 আৰু 4 সকলোকে আমি 4ৰে হৰণ কৰি দিলে ই লঘিষ্ঠ আকাৰত উঠি যাব। 4ৰে হৰণ কৰিলে আমি 4ৰে যদি 60 ঘন কৰোঁ, 4 15 গুণ 60 15/x প্লাছ 240 যদি আমি 4ৰে হৰণ কৰোঁ, 4
6 গুণ 24 4 6 গুণ 24 60 বাৰ যাব গতিকে y 60 বাই y ইজ ইকুৱেল টু 4401 এবাৰ যাব গতিকে এই সমীকৰণটো আমি পালো তাৰ পিছতে এই সমীকৰণটো আমি এনেকৈ লিখিব পাৰো যে 15 into 1 by x লিখিব পাৰো এটো 15 গুণ 15 15 টো আমি উপৰৰ পৰা আমি সাইডলে নমাই দিছো একেদৰে 60 টো আমি সাইডলে নমাই আনিম 1 by y হ'ব ইজ ইকুৱেল টু 1 আৰু এইটো আমি সমীকৰণ নম্বৰ 1 বুলি ধৰি ললো এটো প্ৰথম শৰ্ত মতে এতিয়া দ্বিতীয় শৰ্ত মতে হ'ব দ্বিতীয়টা শর্ত আসলে রেলেৰে তেওঁ এবাৰ কেই কিলোমিটাৰ গৈছিলে ৰেলেৰে গৈছিলে এবাৰ তেওঁ 100 কিলোমিটাৰ ৰেলেৰে তেওঁ 100 কিলোমিটাৰ গৈছিলে ৰেলেৰে যায় 100 কিলোমিটাৰ তেতিয়া হলে বাছেৰে যাব তেওঁ 300 বিয়োগ 100 সমান 200 কিলোমিটাৰ একেদৰে আমি অংকটো কৰিম তেওঁ এতিয়া তাত 100 কিলোমিটাৰ আৰু 200 কিলোমিটাৰ গৈছে কিন্তু 100 কিলোমিটাৰ যাওঁতে লগা সময় আৰু 200 কিলোমিটাৰ যাওঁতে লগা সময় দুইটা সময় লগ লাগি আগতকৈ 4 ঘন্টা 10 মিনিট সময় বেছি লাগিছে 4 ঘন্টা 10 মিনিট লাগিছে আগতকৈ 10 মিনিট সময় বেছি লাগিছে গতিকে আমি যদি সময় উলিয়াবলৈ যাওঁ এতিয়া সময় উলিয়াবলৈ গলে মানে আমি অংকটো এনেকুৱা হ'ব মই আগৰটো ফৰ্মেটতে পাতি দিছো চাবা গতিকে 100 কিলোমিটাৰ দূৰত্বটো ওপৰত বহিব আৰু ৰেলৰ দ্ৰুতিটো তলত বহিব দূৰত্বক দ্ৰুতিৰে হৰণ কৰিলে সময় ওলাব আকৌ এটো 200 কিলোমিটাৰ গতিকে 200 কিলোমিটাৰক দূৰত্বটোক আমি বাছৰ দ্ৰুতিৰে হৰণ কৰিছো তেতিয়া হলে সময় ওলাব আৰু এটো হল 4 ঘন্টা 10 মিনিট 4 ঘন্টা 10 মিনিট গতিকে 4 ঘন্টা 10 মিনিটটো আমি এবাৰ মই লিখি লৈছো 100 by x plus 200 by y is equal to 4 ঘন্টা আমি 10 মিনিটটো ঘন্টালৈ লৈ গলে 60 ভাগৰ 10 হলে 0 কটা যাব ঠিক আছে 0 কটা গল তেতিয়া হলে 4 সমষ্টি 6 ভাগৰ 1 থাকিলে হয়তো ওপৰত লিখি দেখুৱাইছো ওপৰত হল 100 by x plus 200 by y is equal to 4 6 গুণ 24 একে 25 তলত হল 6 এতিয়া আমি দেখিলো এটা সমীকৰণ পাবলৈ আমি সক্ষম হৈছো এটো হৈছে 100 by x plus 200 by y is equal to 25 by 6 সকলোকে আমি 25 ৰে হৰণ কৰিব পৰা অৱস্থাত আছে সকলোকে 25 ৰে হৰণ কৰিলে এটো হ'ব 4 25 গুণ 100 এটো হ'ব 8 25 গুণ 100 এটো হ'ব 1 by 6 ঠিক আছে এতিয়া আমি এটো আগৰ নিচিনাকে এই ওপৰত থকা যিটা সংখ্যা আছে ইয়াত আছে 4 ইয়াত আছে 8 গতিকে আমি 4 টো যদি নমাই আনো তেতিয়া হলে এটো 1 by x হ'ব প্লাস ইফালে 8 টো যদি নমাই আনো হেতু হ'ব 1 by y is equal to 1 by 6 এটো তেনেকৈ আছে আৰু এটো সমীকৰণ নম্বৰ 2 এটো লিখা হৈছে ঠিক আছে এতিয়া আমি দেখিলো যে 1 নম্বৰ সমীকৰণটো তুমি চাবা মই মহাৰি দিলো ইয়াত তুমি বহিখনত নিশ্চয় পাতি থৈছা যে তাত 1 by x আছে 1 by y আছে তাতে তাত 1 by x আছে 1 by y আছে গতিকে আমি এই 1 by x আৰু 1 by y ঠাইত বেলেগ এটা চলক আমি ধৰি লওঁ ধৰো 1 by x মানে কি ধৰো p ধৰো p আৰু
1/y ঠাইত আমি q ধৰি লওঁ তেতিয়াহ'লে আমি 1 নম্বৰ সমীকৰণটো চাবচোন 1 নম্বৰ সমীকৰণটোৰ পৰা আমি কি পাম তাত আছিলে 15 into 1/x আৰু 60 into 1/x গতিকে আমি 1 নম্বৰৰ পৰা পাম 1ৰ পৰা পাম কি পাম গম পাইছেনে সমীকৰণটো আমি কেনেকৈ পাম 15p plus 60q is equal to 1 আৰু এইটো ইকুৱেশ্যন নম্বৰ আমি 3 দি থওঁ এইটো ইকুৱেশ্যন নম্বৰ 3 দিলো তেতিয়া আকৌ 2 পৰা পাম নহয় আমি 2 পৰা একেদৰে এটা সমীকৰণ পাম 2 পৰা কি পাম 2 পৰা পাম 2 নম্বৰটো আমাৰ এইটো আছিলে গতিকে তাত 4p plus 8q is equal to 1/6 this is equation number 4 ঠিক আছে এতিয়া আমি এই p আৰু q কাৰণে এটা সমাধান কৰিম আমি p যদি অপনয়ন কৰিবলগীয়া হয় p অপনয়ন কৰিবলগীয়া হলে ওপৰত পাৰি দেখাইছো সেইটো আমি p অপনয়ন কৰিম এটা p অপনয়ন কৰিলে 15 আৰু 4 আছে 15 আৰু 4 টো আমি মিলাব লাগিব হহকটো মিলাই লওঁ এতিয়া আমি দেখিলো 3 নম্বৰ সমীকৰণ 3 নম্বৰ সমীকৰণক আমি পূৰণ কৰিম 4 এ 3 নম্বৰ সমীকৰণৰ প্ৰত্যেকটো পদক যদি 4 এ হৰণ কৰো পূৰণ কৰো তেতিয়া হলে আমি পাম 4 15 গুণিত হৈ যাব 60p 4 এ 60 ক পূৰণ কৰিলে 240q is equal to হলে 4 এ আন কৰিলে 4 পাম তাৰ পিছতে এতিয়া 4 নম্বৰ সমীকৰণক আমি পূৰণ কৰিম 15 যদি পূৰণ কৰো আমি 4 নম্বৰ সমীকৰণক 15 পূৰণ কৰো 4 15 গুণ এটা 60p প্লাস 8 15 গুণ হৈ যাব 8 5 গুণ 40 শূন্য কৰিলে 4 to 120 q is equal to হলে 15/6 এতিয়া আমি এটা এইটো সমীকৰণ আমি 5 নম্বৰ সমীকৰণ হিচাপে লওঁ এটো লওঁ 6 নম্বৰ সমীকৰণ এতিয়া 5 নম্বৰ সমীকৰণৰ পৰা আমি যদি 6 নম্বৰ সমীকৰণটো মাইনাস কৰি দিও তেতিয়া হলে 60p এফালে বিয়োগ হৈ যাব এটো থাকিব 120q আৰু এটা আমি হৰণ কৰিম বিয়োগ কৰিলে 4 বিয়োগ 15/6 তেতিয়া হলে তো হৈ যাব 120q is equal to এটা আমি লঘিষ্ঠকালে নিব পাৰো নিনিলেও হ'ব নিয়াকে কৈ দেখাইছো তো লখাগু 6 তো 6 4 গুণ 24 6 6 কটা যাব এটো 15 ঠিক আছে এতিয়া এখানে আমি কিউ ৰাখি দিও কিউ টো উলিয়াই দিম 120 কিউ লগত পূৰণ হৈ আছে গতিকে হিফালে দিলে এটো 6 লগত পূৰণ হয় হ'ব তা মানে কিতেপটো হৰণ হ'ব 24 ৰ 15 গলে 24 ৰ 15 গলে কিমান থাকিব 9 24 ৰ 15 গলে 9 থাকিব ঠিক আছে এতিয়া যদি আমি লঘিষ্ঠকালে নিউ লঘিষ্ঠকালে যদি কটাকটি কৰো তেতিয়াও পাৰিম যদি আমি কটাকটি নকৰো নকৰাকে যদি কৰো 6 12 72 720 ওপৰত থাকিলে 9 9 আমি 72 কাটিম 8 বাৰ যাব অৰ্থাৎ 80 বাৰ যাব 8 9 গুণ 72 গতিকে আমাৰ কিউ মানটো আমি পালোগে 1/80 ঠিক আছে কিউ মানটো আমি 1/80 পালো তেনেদৰে আমি পি মানটো উলিয়াব লাগিব ঠিক আছে পি মানটো আমি ক'ৰ পৰা উলিয়াম চাও এটা মহাইছো দেখি হৈছে নিশ্চয় এটা পি মানটো আমি 4 নম্বৰ সমীকৰণতে পাম 4 নম্বৰ সমীকৰণৰ 4 পৰা পাওঁ 4 নম্বৰ সমীকৰণটো আমি লিখিম 4p plus
8q 8q আছিলে q মানটো হ'ল 1/8t is equal to 1/6 গতিকে এইটো 8 ইয়াত 10 বাৰ যাব দেখা দেখি ওলাই আছে গতিকে এইফালে থাকিলে 4p is equal to 1/6 minus 1/10 1/6 minus 1/10 ঠিক আছে এফালে আমি 4p এবাৰ কাৰণে ৰাখি দিছো এফালে 6 আৰু 10 ৰ লসাগু কি হ'ব 6 আৰু 10 ৰ লসাগু হ'ব 2 3 গুণ 2 5 গুণ 2 3 গুণ 6 5 গুণ 30 লসাগু এলসিয়াম হ'বগে 32 into 3 into 5 তাৰমানে 30 হ'ব গতিকে লসাগু আমি 30 ললো 6 এ 30 হৰণ কৰিলে 5 বাৰ যাব 5 গুণ 5 10 এ 30 হৰণ কৰিলে 3 বাৰ যাব 3 গুণ 3 এতিয়া আমি p উলিয়াম এখিনতে p উলিয়াম p উলাব p লগত 4 পূৰণ আছিলে 4 টো যদি ইটো ৰাইট হ্যান্ড সাইডলৈ লৈ যাও আমি 3 20 পূৰণ 4 4 তলত বহিব ওপৰত 5 ৰ 3 গলে 2 2 দেখিলো 2 এ এই 4 হৰণ গৈ আছে দুবাৰ গতিকে আমি কি পালো ওপৰত 1 থাকিব 2 পূৰণ 30 মানে 60 so ultimately আমি p is equal to 1/60 পালো কিন্তু আমি p মানটো পালো 1/60 আৰু q মানটো পালো 1/80 কিন্তু আমাৰ আমি x আৰু y চলকে ধৰিছিলো p আৰু q পিছত ধৰিছিলো গতিকে আমি পুনৰ p আৰু q x টাৰ্মলৈ লৈ যাব লাগিব কিন্তু 1/x is equal to p আৰু 1/y is equal to q এই কথাটো আমি জানো কিয়া 1/x is equal to p p মানটো আমি 1/60 পাতিম আৰু এটো 1/y আছে q মানটো পাতিম 1/80 গতিকে এটা আমি বৰ্জ্য পূৰণ কৰি দিম বৰ্জ্য পূৰণ কৰিলে দেখিম দেখা দেখি ওলাই আছে এটাকে x is equal to x into x x 60 গুণ 60 60 ওলাব আৰু এটো y ওলাব তেনেকে 80 অৰ্থাৎ আমি দেখিলো x ৰ মান আৰু y মান আমি দুইটা পাই গলো গতিকে x আছিলে ৰেলৰ দ্ৰুতি আৰু y আছিলে বাছৰ দ্ৰুতি এটাকে আমি ৰেলৰ দ্ৰুতি কিমান পালো ৰেলৰ দ্ৰুতি পালো 60 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু বাছৰ দ্ৰুতি কিমান পালো বাছৰ দ্ৰুতি পালো 80 কিলোমিটাৰ প্ৰতি ঘণ্টা আমি এনেদৰে অংকটো কৰিব লাগিব তোমালোকে পাতি লবা পাতি দুবাৰ তিনিবাৰ প্ৰেক্টিছ কৰিবা তেতিয়াই সুন্দৰকৈ অংকটো কৰিব পাৰিবা ধন্যবাদ